আপুনি এজন গায়ক হয়, আপুনি শিল্পী নহয়। আপুনি শিল্পী হ'বলৈ নোৱাৰে, কাহানিও নোৱাৰে। আপুনি এজন মদাহীয়েই নহয়, আপুনি এজন চণ্ডাল। ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ কৰি উত্তৰী নৱগুণ পৰিত্যাগ কৰি মদৰ ৰাগিত মাতাল হৈ থকা তুমি এজন কেৱল গায়ক, ছিংগাৰ। তুমি কেতিয়াও শিল্পী হ'ব নোৱাৰা। হয় হয় জুবিন গাৰ্গ, তুমি বহু গান গাইছা, 10,000 নে 20,000 নে কিমান হাজাৰ হাজাৰ গীত গাইছা। আমি শুনিছোঁ, ভাল পাওঁ তোমাৰ সুৰ শুনি, তোমাৰ কণ্ঠত আমি মুগ্ধ হওঁ। কিন্তু এনেকুৱাও কিছু গীত শুনিছোঁ যিবোৰ গীতৰ কেৱল তোমাৰ কণ্ঠটোহে চিনাকি, সুৰ কিন্তু দেদেৰা বুজি গৈছে তাতো। গতিকে জুবিন গাৰ্গ, তুমি এজন কেৱল গায়ক হোৱা, শিল্পী হ'ব নোৱাৰা। মোৰ প্ৰশ্ন, জুবিন গাৰ্গ, আচলতে তোমাক আমি প্ৰশ্ন কৰিব পৰা আমাৰ সেইখিনি ক্ষমতা নাই, কাৰণ আমি তোমাৰ দৰে গায়ক নহয়। মই আজি তোমাৰ এটা ভিডিঅ' পালোঁ। ৰাইজসকল, আপোনালোকে নমস্কাৰ গ্ৰহণ কৰিব। বিদেশত আছোঁ, মাঘ বিহু এনেকেই পাৰ হৈ গ'ল। আচলতে এটা যিটো মনৰ আনন্দৰে ঘৰৰ কিংবা পৰৰ কিংবা বন্ধু বান্ধৱৰ লগত যি ধৰণে এটা বাৰ্তানুবাদ কৰিব লাগে, সেই ব্যৱস্থাটো আজি সেই দিনটোৰ পৰা, যেতিয়াৰ পৰা ৰাজীৱ শদিয়াৰ দেহাৱসান খবৰটো পালোঁ বৰ্তমানলৈকে মনটোত আচলতে সেই এটা আনন্দ যেন যুগুতাব পৰা নাই। ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতেই চুকে কোণে সোমাই থকা গীতেই প্ৰকাশমান হৈ আহিছে, আৰু প্ৰতিটো গীতেই যেতিয়া শুনিছোঁ তেওঁৰ কথা, সুৰ, কণ্ঠ, মহত্ব, তাৎপৰ্য, বাহ কি ভয়ংকৰ। আজি জুবিন গাৰ্গৰ এটা বক্তব্য শুনিলোঁ, আপোনালোকেও চাগে শুনিছে, অকণমান শুনি লওকচোন। জাতিৰ কাৰণে মইতো গান গাইছোঁ, গান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে। কি কৰিব বিচাৰিব ৰাজীৱ শদিয়া? ইটছ এ ছেড থিং তাত আমি সহায় কৰিছোঁ। এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ, গান। জুবিন গাৰ্গ, আপোনাৰ পৰা আশা কৰা নাছিলোঁ এনেকুৱা এটা বক্তব্য। ৰাজীৱ শদিয়াক অসমৰ 70% লোকে চিনি নাপায়, সেইটো ডাঙৰ কথা নহয়। কাৰণ ৰাজীৱ শদিয়া, জুবিন গাৰ্গ, তোমাৰ দৰে উভত গুৰে নাচা অভদ্ৰ নহয় কিন্তু, কাৰণ তেওঁ গায়ক নহয়, তেওঁ এজন শিল্পী হয়। তোমাৰ দৰে উভত গুৰে নচা ব্যক্তি নহয় তেওঁ, গতিকে তেওঁক মানুহে নাজানে। মই জুবিন গাৰ্গ তোমাক প্ৰশ্ন কৰিছোঁ, তুমি 20,000 30,000 বহুত হাজাৰ গীত গাইছা। মই সুধিছোঁ পোনপটীয়াকৈ, ৰাইজসকল বিষয়টো মাৰ্ক কৰিব। জুবিন গাৰ্গ, তোমাৰ স্বৰচিত গীত কিমানটা? তোমাৰ এই যে হাজাৰ হাজাৰ গীত তুমি গাইছোঁ বুলি কোৱা, এই গীতখিনিৰ পৰা তোমাৰ স্বৰচিত গীত কিমানটা? স্বৰচিত গীতৰ তোমাৰ সুৰ নিজৰ কিমানটা? কণ্ঠ তুমি দিছা, তোমাৰ স্বৰচিত গীতকেইটাৰ ভিতৰত জুবিন গাৰ্গ, মই তোমাক কৈছোঁ, তুমি এনে 10টা গান তুমি চিলেক্ট কৰি দিয়া, আৰু ৰাজীৱ শদিয়াই এই কম দিনৰ ভিতৰতে অসমীয়াৰ মানে অস্তিত্বক লৈ তেওঁ নিজক উচৰ্গা কৰা, তেওঁৰ হৃদয়ৰ পৰা, তেজৰ পৰা তেওঁ প্ৰকাশমান হোৱা গীতৰ যিকোনো 10টা গীতৰ লগত তুমি তুলনা কৰা চাওঁ, জুবিন গাৰ্গ, তুমি সুৰৰ মহিয়ান, কিন্তু তোমাৰ স্বৰচিত স্বজাতিৰ কাৰণে গীতৰ 10টা গীত তুমি দিয়াচোন, ৰাজীৱ শদিয়াৰ 10টা গীতৰ লগত তুমি ফেৰ মাৰাচোন। জুবিন গাৰ্গ, তুমিও বহুত গীত সুৰ কৰিছা, মানে কি কয়, তোমাৰ কণ্ঠত শুনিছোঁ, কিন্তু তোমাৰ স্বৰচিত গীত 1000 ৰাজীৱ শদিয়াৰ 10টা গানৰ তুলনাত কিন্তু কপাহৰ দৰে উপঙি থাকিবা তুমি। ৰাইজসকল, জুবিন গাৰ্গক তেওঁৰ কণ্ঠটোৰ কাৰণে সমগ্ৰ অসমেই ভাল পায়, ময়ো ভাল পাওঁ। কিন্তু এনেধৰণৰ মই মতালি ফাটলামি তেওঁ ব্যৱহাৰ, তেওঁ কি কৈছে, তাক মই চিনি নাপাওঁ। তুমি কাক চিনি পোৱা? কিয় চিনি নোপোৱা? ৰাইজসকল, আৰু তেওঁ এক্সপ্ৰেশ্যনটো দেখিছেনে? তেওঁ কি কৈছে, জাতিৰ কাৰণে গীতটো ময়ো গাওঁ না। মানে কি, মানে ৰাজীৱ মানে শদিয়া কেতিয়া আমি কৰিবলগীয়া একো নাই, তুমিও কাইলৈ মৰি যাবা, তোমাৰ কাৰণে আমিও চকু পানী উলিয়াম অৱশ্যে, কাৰণ তুমি এজন ভাল গায়ক হোৱা, তোমাৰ কণ্ঠই আমাক মোহিত কৰি ৰাখে, আমিও কান্দিম। সেইবুলি কি আমিও কম নেকি? অকল জুবিন গাৰ্গে নাই পৃথিৱীত গায়ক, অসমত আৰু বহুত হৈ গৈছে,
আৰু হ'ব তোমাৰ মুখৰ পৰা এনে কিন্তু অভব্য ব্যৱহাৰটো বিচৰা নাছিলোঁ অন্তত অকণমান সৌজন্যতা ৰাখি তুমি ব্যৱহাৰ কৰিব লাগিছিল কাৰণ তোমাৰ ওচৰলৈ সেই গড়কেইটা লৈ যায় ন মাইকৰ চুঙাকেইটা লৈ অলপ পেচেঞ্চটো ৰাখি কথাকেইটা কোৱাটো আশা কৰিছিলোঁ ইমান উপলঙা মন্তব্য তোমাৰ পৰা আশা কৰা নাছিলোঁ নকৰিবানো কিয় তুমি ব্ৰাহ্মণৰ কুলত জন্ম বৰ ঠাকুৰ তুমিতো নৱগুণ উপকৃত লগুণ পৰিত্যাগ কৰি চণ্ডাল হলা তুমিতো মদৰ মুখত ৰাগী হৈ থকা ন মদৰ ৰাগীতেই তুমি সেইকেইটা বক্তব্য দিলা জুবিন গাৰ্গ তোমালৈ আমাৰ আহ্বান অনুৰোধ তুমি এজন ভাল কণ্ঠকাৰ আমাৰ অসমৰ সম্পদ তুমি মদটোক এৰি দিয়া মই জানো তুমি হাৰ্ডলি এজন ভাল মানুহ কিন্তু তোমাৰ এই মদেই আচলতে তোমাক ধ্বংস কৰি দিছে মদেই তুমি মদটো ত্যাগ কৰি দিয়া আৰু তোমাৰ থকা প্ৰতিভাখিনিও তুমি আৰু জ্বলাই ৰখা তোমাক সুসজ্জিত কৰি ৰখা নহ'লে অসমৰ কিন্তু বহু মানুহেই তোমাৰ গান ভাল পায় কিন্তু বহু মানুহেই আচলতে জুবিন গাৰ্গ তুমি মানুহটোক তোমাৰ চৰিত্ৰটোক ঘৃণ কৰে বহুতেই বিশেষকৈ আজি ৰাজীৱ খদিয়াৰ ক্ষেত্ৰত তোমাৰ মুখৰ এই বক্তব্যত বহু মানুহে কিন্তু তোমাক থু পেলাইছে ময়ো কিন্তু বহুত দুখ পাইছোঁ তোমাৰ মুখৰ পৰা তেনে ব্যৱহাৰ আশা কৰা নাছিলোঁ অৱশেষত মই এইটোৱে কৈছোঁ জুবিন গাৰ্গ তুমি তোমাৰ 100 গান দিয়া তুমি সিলেকশ্যন কৰি 100 গান দিয়া যেটো তুমি স্বৰচিত তুমি সুৰ কৰা তোমাৰ কণ্ঠদান কৰা তুমি 100টা গান দিয়া আৰু ৰাজীৱ খদিয়াৰ বৰ্তমান সময়ত প্ৰচলিত আকাশে বসাত বতাহে গুঞ্জৰিত হৈ থকা 10টা গানৰ তুমি মানে সমখৰ কৰিবলৈ খাৰা কৰোৱা ৰাইজৰ আগত তোমাৰ যদি হিম্মত আছে দিয়া ৰাইজে বিচাৰ কৰি চাব গীত আমি গাব নাজানিব পাৰোঁ গীতৰ কথা সুৰ চন্দ্ৰ গীতৰ গাম্ভীৰ্যতা আমি অৱশ্যেই বুজি পাওঁ গতিকে জুবিন গাৰ্গ ৰাজীৱ খদিয়া এজন অৰ্থহীন অৱশ্যে আছিল কিন্তু তোমাৰ দৰে অভদ্ৰ নাছিল তেওঁৰ পিতৃৰ বক্তব্যও সেইদিনা শুনিছোঁ সঁচাকৈ অমায়িক তেওঁৰ পৰিবাৰৰ বক্তব্যও শুনিছোঁ সঁচাকৈ অমায়িক ভদ্ৰ ৰাজীৱ খদিয়াৰ যিমানবোৰ বক্তব্য শুনিছোঁ ভাষণ শুনিছোঁ কেৱল জাতি মাটি ভেটিৰ কাৰণে গোটেই অসমীয়া সত্তাটোকে উজ্বলাই ৰাখিবৰ কাৰণে নিজৰ মেৰুদণ্ডডাল মজবুত কৰিবৰ কাৰণে কেৱল তেওঁৰ বক্তব্য আছিলে কথা সুৰ গীত আছিলে উৎসাহ আছিলে গতিকে তেনে এজন ব্যক্তি গীতসমূহ প্ৰচাৰ নোহোৱাটো আমি অসমীয়াৰ কাৰণে দুৰ্ভাগ্যজনক আৰু গতিকে তুমি নাজানো বুলি ক'লা আৰু তুমি অতিকে লাজ লগা বক্তব্যটো দিলা ময়োতো গাওঁ মানে কিনো হ'ল এতিয়া কাইলৈ তোমাৰ মৃত্যুত কোনোবাই তেনেকুৱা মন্তব্য কৰিলে কিন্তু তেতিয়াও আমাৰ মনত খং উঠিব কাৰণ তোমাক আমি বহুত ভাল পাওঁ তোমাক সুৰকাৰ মানে তোমাৰ কণ্ঠত আমি মহিয়ান মানে বলিয়া হৈ থাকোঁ কিন্তু ৰাজীৱ খদিয়া যদি পঢ়াই কোৱা নহয় জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা তেওঁলোক দুজনক বাদেই দিলোঁ ভূপেন হাজৰিকাৰ পিছত যদি কোনোবা এজন শিল্পী আছিল অসমত সেয়া হৈছিল ৰাজীৱ খদিয়া তেওঁৰ প্ৰতিটো কথা প্ৰতিটো গীত প্ৰতিটো বক্তব্যই অসমীয়া জাতি মাটি ভেটিৰ স্বাৰ্থৰ কাৰণে তেওঁ গাই গৈছিল সেয়া কোনোবাই লেখি দিয়া স্ক্ৰিপ্ট নাছিলে চ' অৱশেষত ৰাইজসকল জুবিন গাৰ্গৰ আজি মন্তব্যটোৱে ৰাজীৱ খদিয়াৰ প্ৰতি তেওঁৰ যিটো মদাহী মুখেৰে যিটো বক্তব্য দিলে সঁচাকৈ দুখ পাইছোঁ মই জুবিন গাৰ্গকো বহুত ভাল পাওঁ তেওঁ কণ্ঠত মই মানে বহুত মই ভাল পাওঁ কিন্তু তেওঁৰ এই মদাহী মুখেৰে আজি ৰাজীৱ খদিয়াৰ প্ৰতি কৰা বক্তব্যই তেওঁৰ প্ৰতি তেওঁৰ আগৰ যিবোৰ বেয়া ব্যৱহাৰ উগুল থুগুল মানে কথা তেওঁৰ উগ্ৰহণদালি সেইবোৰতো ঘিণ লাগাই থৈছে আজি এই বক্তব্যটোৱে জুবিন গাৰ্গৰ মনত আৰু বহুত দুখ দিলে কাৰণ ৰাজীৱ খদিয়া যেন এজন শিল্পীক এনে ব্যৱহাৰ কৰাটোত ক্ষুণ্ণ হৈছোঁ দুখ পাইছোঁ এইখিনিতে আৰু এটা দুৰ্ভাগ্যৰ বিষয় এয়ে যে কথাটো উত্থাপন হৈ আছে ৰাজীৱ খদিয়াৰ সংস্কাৰ যিটো দেহ সংস্কাৰ ব্যৱস্থাটো চৰকাৰীভাৱেৰে হোৱাৰ প্ৰয়োজন আছিলে কিন্তু বৰ্তমানলৈকো অসম চৰকাৰৰ চৰকাৰী পক্ষৰ কাৰোৰ এষাৰি খবৰো নহ'ল হ'ব কিয় ৰাইজ কাৰণ ৰাজীৱ খদিয়া এজন স্বতন্ত্ৰ নিৰ্ভীক জাতি মাটি ভেটিৰ সত্তাৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে জাতি মাটিৰ ভেটিৰ সুৰক্ষাৰ কাৰণে তেওঁ গীত গাই যোৱা মানুহ য'ত কেইবাটাও গীতত হিমন্ত বিশ্ব শৰ্মাকো আজুৰি গৈছে তেওঁ পোনপটীয়াকৈ আজৰি গৈছে
বিদেশী বঙালৰ বহতীয়া চৰকাৰ বুলি। গতিকে হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ শদিয়াৰ হৈ এশাৰী বক্তব্য লিখিবলৈ তেওঁৰ সময় নোহোৱাটো সাধাৰণ কথা। দুখ নকৰিব ৰাইজ, কাৰণ হিমন্ত বিশ্ব শৰ্মাই সৰু সুৰা কাৰোবাৰ কিছুমান ল'ৰা ছোৱালীয়ে তেওঁক কিবা কিবি মানে ভাল কথা কোৱা তেওঁ ভিডিঅ' কাটি আনি ফেচবুকত আপডেট দিবলৈ সময় হয়। ৰাজীৱ শদিয়াৰ কাৰণে তেওঁ এষাৰ কথা লিখিবলৈ সময় নহ'ল। ক'ত হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? কাৰণ বৰ্তমান সময়ত নিশ্চিত মই যে মই ভুল কোৱা নাই, বৰ্তমান সময়ৰ পুলিয়ে পখাৰে মানে হাবিয়ে বননিয়ে গজা বনৰীয়া বহু গায়ক আছে, কিন্তু মানে দালালি বহুত আছে গায়ক, কিন্তু ৰাজীৱ শদিয়া এজন অন্যতম একক শিল্পী, যাৰ সন্মুখত আচলতে সকলো কিন্তু শূন্য। গতিকে আপুনি তেওঁৰ নাম নোলোৱাটো দুখৰ বিষয়, কিন্তু অসমবাসীয়ে ৰাজীৱ শদিয়াক অন্তৰত সদায় ৰাখিব। মই আশা কৰোঁ হে ৰাইজসকল, ৰাজীৱ শদিয়াৰ গীতসমূহ যেন আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ কিবা ব্যৱস্থা কৰে। তেওঁৰ কথা সুৰ গীত যিখিনি বক্তব্য এইখিনি যেন কিবা এটা বাণীবদ্ধ ব্যৱস্থা ৰেকৰ্ডিং, যিবোৰ আজিকালি ইউটিউবৰ মাধ্যমতে হৈছে, বহু কেইবাটা চেনেলে ৰাখিছে ইতিমধ্যে, আৰু যেন প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দি ৰাজীৱ শদিয়াৰ গীতসমূহ, তেওঁৰ বক্তব্যসমূহ, ভাষণসমূহ অসমীয়া জাতি ধৰণীডাল মজবুত কৰিবৰ কাৰণে তেওঁৰ যি প্ৰয়াস আছিলে, এই প্ৰয়াসক যেন আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে সদায় কোনোৱে যেন বিশেষ ভূমিকা গ্ৰহণ কৰে, এয়ে আমি প্ৰাৰ্থনা জনাইছোঁ। অৱশেষত কৃষ্ণ জয় গুৰু শংকৰ।